Hello everyone, আপোনালোক সকলোকে মোৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আনিছো এটা ছাগলী মাংস ৰেচিপি আৰু তাৰপৰা মই লৈছো ছাগলী মাংস আৰু এফালে মিহি মিহিকৈ কাটি লৈছো পিয়াজ আৰু এফালে আলু এটা কাটি ললো আৰু এফালে আদা নহৰু আৰু জলকীয়া খুন্দি লৈছো আৰু এফালে অলপ জালুক খুন্দি লৈছো আৰু এফালে অলপ মিক্স মছলা আৰু এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি তেন্তে আপোনালোকে ভিডিঅ'টো চাই যাওক আগলৈ আৰু এইফালে অলপ গৰম কৰি দালচেনি লং ইলাচি খুন্দি লৈছো আৰু এটা বিলাহী সৰু সৰুকৈ কাটি লৈছো আৰু মান ধনিয়া আৰু ধনিয়া অলপ কাটি লৈছো আৰু এইফালে মাংসখিনি ধুনীয়াকৈ সকলোখিনি মিক্স কৰি ললো আৰু কেৰাহী গৰম হোৱাত তেল দিলো আৰু তেল গৰম হোৱাত মই ধুনীয়াকৈ পিয়াজখিনি দি লৈছো আৰু পিয়াজখিনি ধুনীয়াকৈ অলপ কালাৰ অহালৈকে ভাজি থাকিম তেন্তে আপোনালোকে ভিডিঅ'টো চাই যাওক আগলৈ পিয়াজখিনি অলপ ৰঙচুৱা হোৱাত মই ইয়াত খুন্দি লোৱা আদা নহৰু জলকীয়াৰ পেষ্টটো দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে আৰু আপোনালোকে চাই যাওক তেন্তে ভিডিঅ'টো আগলৈ তাৰপিছত মই খুন্দি লোৱা জালুকৰ গুড়িখিনিও দি দিছোঁ জালুকটো দিলে অলপ ভাল লাগে খাই পিনে সেইটো কাৰণে জালুক দিছোঁ তেন্তে আপোনালোকে চাই যাওক ভিডিঅ'টো আগলৈ আৰু তাৰপিছতে খুন্দি লোৱা লং ইলাচি দালচেনি দি লৈছোঁ আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো আগলৈ তাৰপিছত এয়া মই মিক্স মছলাখিনি দি দিছোঁ পিছত সকলোখিনি ভালদৰে ভাজি লৈছোঁ আপোনালোকে চাই যাওক আগলৈ সকলোখিনি ভালদৰে ভাজি হোৱাৰ পিছত এতিয়া মই দি দিম মাংসখিনি আৰু মাংসখিনি ভালদৰে ভাজিব লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক আগলৈ আৰু এয়া মাংসখিনি ধুনীয়াকৈ ভাজি আছোঁ আচলতে যিমান ভজা যায় সিমান সোৱাদটো ভাল হয় আৰু আপোনালোকে সকলোতো বনাব জানেই কিন্তু মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই যাব আগলৈ আৰু এনেদৰেই কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া মই দিম কাটি লোৱা আলু কেইপিচ আৰু এই আলু কেইপিচ দিলোঁ আলু কেইপিচ দিয়াৰ পিছত মই ভালদৰে এইখিনি মিক্স কৰি ল'ম আৰু ধুনীয়াকৈ অলপ সময় ভাজিম আপোনালোকে চাওক তেন্তে ভিডিঅ'টো আগলৈ আৰু এয়া মই কাটি লোৱা বিলাহী অলপ দি দিছোঁ তাৰপিছত ভালদৰে সকলোখিনি মিক্স কৰি ভাজি লৈছোঁ অলপ সময় আপোনালোকে চাওক তেন্তে ভিডিঅ'টো আগলৈ আৰু এয়া ধুনীয়াকৈ ভাজি লোৱাৰ পিছত এতিয়া মই জোখ অনুসৰি পানী দিছোঁ যিমানটো পৰিমাণৰ জোল কৰিম সিমানটো পৰিমাণৰে পানী দিছোঁ তাৰপিছত ভালদৰে উতলিবলৈ দিম আৰু আপোনালোকে চাওক তেন্তে ভিডিঅ'টো আগলৈ আমাৰ প্ৰায় মাংস হৈছেগৈ আৰু এতিয়া মই দি দিছোঁ কাটি লোৱা মান ধনিয়া আৰু ধনিয়া অলপ আৰু এইফালে ধুনীয়াকৈ দি লৈছোঁ তাৰপিছত ধুনীয়াকৈ মাংসখিনিৰ লগত মিক্স কৰি দিছোঁ আৰু আপোনালোকে চাওক তেন্তে ভিডিঅ'টো আগলৈ
ৰেচিপিটো যদি ভাল লাগিছে তেন্তে আপোনালোকেও এবাৰ ট্ৰাই কৰিব এতিয়া চাওঁ আহকচোন আজি মই ভাতৰ থালিখন কেনেদৰে সজাইছোঁ এয়া মই এইফালে চিম্পুলকৈ সজাইছোঁ এইফালে আজি মই বনোৱা ছাগলী মাংস আৰু এইফালে ভাত এইফালে নিমখ জলকীয়া আৰু চাটনি নেমু পাপৰ তেনেদৰে চিম্পুলকৈ সজাইছোঁ আৰু এনেদৰে সজালে বহুত ভাল লাগে তেনেকৈয়ে সজাওঁ মই আপোনালোকেও নিশ্চয় সজায় আৰু আজিৰ এই মোৰ ৰেচিপি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ইতিমধ্যে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে সেই সকলোৰে বহুত বহুত ধন্যবাদ